এয়া মহাভৈৰৱ মন্দিৰৰ কিছু দৃশ্য চাওক কাইলৈ শিৱৰাত্ৰি উপলক্ষে ইয়াতে আয়োজন কৰা বাসুদা কেইটাৰ পৰা বহি আছা তুমি 3টা মানৰ পৰা বাসুদাই এয়া ফুলৰ দায়িত্ব যিহেতু লৈছে আমাৰ মালিকৰ ফালৰ পৰা শ্ৰী শ্ৰী প্ৰদীপ কৰিবলৈ দিছে ফুলৰ আগবঢ়াইছে সেইবাবে তেখেতে লগোৱালৈকে গোটেই দায়িত্ব লৈছে কালি এনেকুৱা সময়ত বহুত ভিৰ হ'ব এই আজি ডেকোৰেশ্যনটো মই আপোনালোকক দেখাবলৈ ওলাইছোঁ সব ফুলেদি টোটেলি সজোৱা হৈছে এয়া তেজপুৰৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ চাওক বিভিন্ন ধৰণৰ ফুল সজাই আছে লাইটৰ ডেকোৰেশ্যন চাওক বাসুদা কিবা ক'ব একো নকওঁ হৰ হৰ মহাদেৱ ধীৰাজদাৰ মহাদেৱ হৰ হৰ মহাদেৱ এয়া চাওক কেনেকৈ ফুলবিলাক সজাই আছে